সকলো ভালে আছে নিশ্চয়। অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ বতৰটো অকণমান চাওকচোন কেনেকুৱা বৰষুণ দিয়ে আছিলে, এতিয়া অকণমান এৰিছে, আকৌ আহিব চাগে বৰষুণ। আৰু গোটেইখন চব ঢিলা ঢেলা একদম অৱস্থাই নাইকিয়া হৈ গৈছেগৈ, বতৰ ইমান বেয়া হৈ গৈছে। পটককৈ বৰষুণ দি দিলে, মানে কালিতো ধুনীয়া ৰ'দ ওলাই আছিলে, কিন্তু আজি বতৰ একেবাৰেই বেয়া হয়, গোটেইখন অৱস্থা বেয়া হৈ গৈছে। কিন্তু বৰষুণ দিলে মই বেয়া নাপাওঁ বাৰু, কিন্তু ৰাতি বৰষুণ দিলে বেছি ভাল লাগে, শুই ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন কমেণ্ট কৰি। আৰু ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ব'লক আজিৰ ভিডিঅ'টো গোটেইখিনি ঘৰত মানে বাৰীৰ বস্তুৰে বনাম, আৰু আপোনালোকক অকণমান দেখুৱাই থাকিম। এয়া আপোনালোকক অকণমান দেখুৱাই দিছোঁ মানিমুনি। এই মানিমুনিখিনি ধুই কৰি থোৱা হৈছে। এতিয়া এইখিনি মই মিক্সিত পিচি ল'ম, আৰু আপোনালোককো দেখুৱাম কেনেকৈ মই মানিমুনি বনাইছোঁ, আৰু কি কি বনাওঁ আপোনালোকক দেখুৱাই থাকিম। চাই থাকিব ভিডিঅ'টো তাৰ কাৰণে শেষলৈকে। আৰু মাছ আৰু মানিমুনি বনাম, তো আপোনালোকে যিসকলে মানিমুনি বনাব নাজানে সেইসকলে ট্ৰাই কৰিব পাৰিব। তেনেহ'লে ব'লক, মানিমুনিখিনি ধুনীয়াকৈ ধুই লোৱা হৈছে, আৰু এতিয়া মই এইখিনি অকণমান সৰু সৰু কৰি লৈছোঁ, হাতেৰে চিকি দিছোঁ। আপোনালোকে পটাটো পিচি ল'ব পাৰে, মই এতিয়া আৰু পটাত পিচি থকা নাই। ইয়াতে কেইটামান নৰসিংহও মিলাই দিছোঁ। এয়া নৰসিংহখিনিও ভালকৈ ধুই লোৱা হৈছে। এইখিনি মই প্ৰথমতে পিচি লওঁ, তাৰপিছত বাকীখিনি পিচিম। এতিয়া এইখিনি মই চেকি লওঁ এনেদৰে। নৰসিংহখিনি চেকি পেলাই অকণমান উতলিবলৈ দিলোঁ, মানে গেছত উঠাই দিলোঁ, আৰু এইখিনি উতলি থাকে মানে আমি বাকী কামখিনি কৰি লওঁ। এইফালে মই মাছ লৈছোঁ। মাছ গোটেই পিচ নবনাওঁ, যিহেতু আমাৰ মানুহ 4জন আৰু সকলোৱে বেছিকৈ মাছ নাখায়, এপিচে খাব, সেয়েহে মই 4 পিচ মাছেই লৈছোঁ, যিহেতু 4জনেই মানুহ। বাকী পিচ পিছলৈ থৈ দিম। মানে এনেকৈ মাছ আনিলে একেবাৰতে ভাজি পেলাই নথওঁ, ভাজি পেলাই থ'লে খাবলৈ অকণমান টেষ্টটো বেয়া হয়, কিন্তু এনেকৈ থৈ দিলে খাবলৈ মাছটো ভাল হৈ থাকে। সেয়ে এতিয়া 4 পিচ মাছ লৈছোঁ, আৰু মাছখিনি ভালদৰে নিমখ হালধি সানি ভাজি লওঁ। মাছ ভজাটো আৰু সকলোৱে জানে, হ'লেও মই ভিডিঅ'টো বনাইছোঁ যেতিয়া গোটেইখিনি তেনেকৈ কৰি আছোঁ, দেখুৱাই দিছোঁ আপোনালোকক। নৰসিংহটো খোৱাটো বা মানিমুনি খোৱা আমাৰ পেটৰ কাৰণে বিৰাটেই ভাল হয়। যদি সুবিধা মিলে আপোনালোকে অকণমান এনেকৈ ঘৰুৱা বস্তুবোৰ খাবলৈ চেষ্টা কৰিব, যিহেতু আজিকালি বেমাৰবিলাক বাঢ়ি গৈ আছে। এয়া মাছখিনি ভজা হৈ গৈছে, আৰু তেল যিহেতু ৰখি গৈছিলে, আৰু ইয়াতে মই অকণমান আদা নহৰু থেতেলিয়াই লৈছোঁ, বেছি মিহি কৰি পেলোৱা নাই। মাছ ভজা কেৰাহীটোতে মই বনাম, আৰু এইপিনে মই এইখিনিও হৈ গৈছে, আৰু তেলখিনি অকণমান ভালকৈ গৰম হয় মানে মই এইখিনিও ৰেডি কৰি আছোঁ। এইপিনে কচু, আৰু এইটো হৈছে মছন্দৰী কেইটামান লৈছোঁ। মছন্দৰীও ঘৰৰে হয়, আৰু কচুখিনিও আমাৰ ঘৰৰে হয়। আৰু এইফালে এতিয়া নৰসিংহ মানে মানিমুনিৰ জোল আৰু নৰসিংহৰ যোনখিনি জোল ৰাখিছিলোঁ সেইখিনি বনাম। এয়া থেতেলিয়াই লোৱা আদা নহৰুখিনি তেলতে দি ল'লোঁ। একেবাৰে সহজ পদ্ধতি হয়, সকলোৱে বনাব পাৰিব, কিন্তু এইখিনি খোৱা আমাৰ পেটৰ কাৰণে বিৰাটেই ভাল। আদা নহৰুখিনি অকণমান ৰঙা হ'বলৈ দিলোঁ, আৰু যোনখিনি আমি উতলাই ৰাখিছিলোঁ নৰসিংহ আৰু মানিমুনিৰ পানীখিনি দি ল'লোঁ, আৰু এতিয়া অকণমান জোখৰ পৰিমাণৰ পানী দি লওঁ। আপোনালোকে ইয়াত আলু ব্যৱহাৰ কৰিব পাৰে, বহুতে আলু খাব নিবিচাৰে, সেয়ে আলু নিদিয়াকৈও খাব পাৰে, কিন্তু যদি আপোনালোকে আলু দিব বিচাৰে আলু দুটা বইল কৰি ইয়াতে দি দিব পাৰে। এতিয়া এইখিনি অকণমান উতল আহিবলৈ দিম। উতল অহাৰ আগতে মই মাছকেইপিচ দি ল'ম।
জোখৰ পৰিমাণৰ নিমখ দি লৈছোঁ আৰু নৰসিংহ বা মানিমুনি জোলত মই হালধি ব্যৱহাৰ নকৰোঁ। বহুতে হালধি ব্যৱহাৰ কৰে, আপোনালোকে যদি বিচাৰে হালধিটো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই মাছকেইপিচ দি ল'ম। মাছকেইপিচ দি লৈ ভালদৰে উতল আহিবলৈ দিম। মানিমুনি বা নৰসিংহৰ এনেকৈ আঞ্জা বনালে যিমান আপোনালোকে উতলাব সিমানেই টেষ্ট হয়। আৰু এতিয়া এইপিনে কচুখিনি মই মিহি মিহিকৈ কুটি লৈছোঁ, একেবাৰে মিহি কৰা নাই। আৰু কুকাৰতে বনাম যিহেতু, মানে আপোনালোকে পাতত দি খোৱাৰ দৰে টেষ্টটো আহিব, কিন্তু একেবাৰে সহজ পদ্ধতিৰে এনেদৰে পাতত নিদিয়াকৈও এনেদৰে বনাই খাব পাৰে। আৰু এইখিনিও মই ধুই ৰাখিছিলোঁ। কচু আৰু মচন্দৰীখিনি দি ল'লোঁ কুকাৰটোতে। আৰু ইয়াতে মই অকণমান নহৰু দি লৈছোঁ আৰু কেঁচা জলকীয়া দি ল'ম। আপোনালোকে নিজৰ পৰিমাণৰ কেঁচা জলকীয়া দিব পাৰে, মানে যোনটো হিচাপত জ্বলা খায় সেইটো হিচাপত দি দিব পাৰে জ্বলাটো। আমাৰ বেছি জ্বলা নাখায় যিহেতু, সেইকাৰণে মই এটাই জলকীয়া দিছোঁ আৰু অকণমান নিমখ দি লৈছোঁ। নিমখটো আপোনালোকে পিছতো দিব পাৰে, মই আগতেই দি লৈছোঁ। আৰু ইয়াত অকণমান পানী নিদিয়াকৈ, যিহেতু আমাৰ কচু আৰু ইয়াত পানী অকণমান আছে, কচুত পানী ওলায়, সেয়েহে আৰু পাতত দিয়াৰ নিচিনা টেষ্ট আহিবৰ কাৰণে এইখিনি দি ল'লোঁ আৰু কুকাৰত বহাই দিলোঁ। আৰু এইফালে আমাৰ নৰসিংহ আৰু মানিমুনিৰ জোলখিনি পূৰা উতলি আছে। এইখিনিতে মই অকণমান পিঠাগুড়ি দি লৈছোঁ, পিঠাগুড়ি মানে চাউলৰ গুড়ি দি লৈছোঁ। আৰু আকৌ অকণমান সময় উতলিবলৈ দিম। হৈ আহিছে আৰু এইফালে আমাৰ কচুখিনিও ৰেডি হৈ গ'ল। এটা চিটি মাৰি দিলোঁ আৰু এতিয়া এইখিনি বাতি এটাত উলিয়াই ল'ম। এয়া চাওক, বাতিটোত উলিয়াই ল'লোঁ আৰু অকণমান কেঁচা মিঠাতেল দি লৈছোঁ। আৰু এইখিনি ভালদৰে ধুনীয়াকৈ আপোনালোকে হাতেৰে যদি সানিব টান পায় তেনেহ'লে চামুচেৰে সানিব পাৰে। হাতেৰে সানিলে বেছি ভাল হয়, যিহেতু নহৰুকেইটা ফেনেকি দিব পাৰি। ধুনীয়াকৈ এইখিনি সানি লৈ এইখিনি খাব পৰা হৈ গৈছে। কচু আমাৰ পেটৰ কাৰণে বিৰাট ভাল। এতিয়া মই কাঁহীখন ৰেডি কৰিম। এয়া ভাত দি ল'লোঁ আৰু লগতে ঘৰৰ বেঙেনাৰ মানে ভাজি বনালোঁ। বেঙেনা ভাজিটো আপোনালোকক দেখুৱাই থকা নাই আৰু, যিহেতু সকলোৱে আৰু বেঙেনা ভাজি বনাব জানে। লগতে এয়া কচু পাতত দিয়া বুলিয়ে ক'ব পাৰি, কচু কুকাৰত দিয়া বুলিও ক'ব পাৰি। কচু আৰু মচন্দৰীৰ চাটনি অকণমান, আৰু লগতে এয়া হ'ল মাছৰ সৈতে নৰসিংহ আৰু মানিমুনিৰ জোল। তো আজিৰ দুপৰীয়াৰ ভাতসাজ ৰেডি হৈ গৈছে আৰু আমি এতিয়া ভাতসাজ খাই লওঁ। তাৰপিছত আপোনালোকক জনাই আছোঁ কেনেকুৱা হয়। দুপৰীয়াৰ সাজটো খাই মেলি আজৰি হ'লোঁ। মানিমুনিৰ জোলখিনি খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। আৰু কচু পিটিকাটোতো ক'বই নালাগে আৰু, কচু খাই এনেও মই বহুত ভাল পাওঁ। কচু পিটিকাটো বিৰাটেই ধুনীয়া হৈছিলে আৰু বনাবলৈ একেবাৰে সহজ হয়। আপোনালোকে এনেদৰে যদি বনোৱা নাই তেনেহ'লে বনাই খাই চাব, বিৰাট ধুনীয়া হয় খাবলৈ আৰু বনাওঁতেও বেছি কষ্ট নালাগে। আৰু যদি আপোনালোকে কেৰাহীটো তেনেদৰে বনাব বিচাৰে তেনেদৰে বনাব পাৰে, সেইখিনি তেনেকৈ দি দিলেই হ'ল আৰু তেনেকৈয়ে খাব পাৰে। তো এতিয়া খাই বৈ আজৰি হ'লোঁ, অকণমান এতিয়া ৰেষ্ট কৰিব যাওঁ আৰু মনকো অকণমান শুৱাই দিওঁগৈ। মই শুবলৈ নগ'লে তাই শুবলৈ নাযায় নহয়। তো আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ লগত অতি সোনকালে। আজিলৈ আহিছোঁ, বাই বাই। আহিছোঁ এতিয়া, অকণমান শুব লাগে। নপৰা, আহা, নামি আহা। আইটো পৰি গ'ল, পেট ওলাই গ'ল।